গুড মৰ্ণিং গাইজ। তো আজি ৰাতিপুৱা হৈছে, তো অলপ ফুৰিবলৈ যাওঁ বলক। অলপ আমনি চামনি লাগিছে, অলপ মানে বহুত দিন হ'ল টাউনত যোৱা নাই। তো আপুনিও কিমান হৈ থাকিব বলক চাওঁ, আৰু মোক অলপ হেল্প কৰি দিব প্লিজ। মানে নতুন চেনেলটো আহিছে, অলপ 1 মিনিট 2 মিনিট ভিডিঅ'টো চাব, আৰু এজন বা দুজনক শ্বেয়াৰ কৰি পিনে অলপ মোক সহায় কৰি দিব। তো ভিডিঅ'টো চলো, আৰম্ভ কৰোঁ। তো আমি এইখন চাইকেল লৈ পিনে যাম এতিয়া শিৱসাগৰ টাউনলৈ এতিয়া ফুৰিবলৈ। তো দেখিছে চাইকেলখন, তো বলক যাওঁ এতিয়া আমি শিৱসাগৰ টাউন আই লাভ শিৱসাগৰ চাবলৈ। তো দীঘল দলং এটা উঠিছোঁ, এখন হাতে মানে এতিয়া হেণ্ডেলটো ধৰি আছোঁ কাৰণে এটা মানে এখন হাতে মানে মোবাইল মানে ধৰি আছোঁ নে এখানে ভিডিঅ' কৰি গৈছোঁ কাৰণে অলপ মানে কষ্ট হৈছে উঠোঁতে মানে। তো বলক গৈ আছোঁ এতিয়া। এয়া বেলিটো ওলাইছে, দেখিব পাব আপোনালোকে। তো আহি পাইছোঁ ওপৰত উঠি। দলং চাব পাৰে, দেখিছে নে কি ধুনীয়া লাগিছে একদম দলংখন। সেইটো ওপৰত ঘৰ এটা আছে হয়। এই ঘৰটো কি কৰে মানে, আগতে জাহাজ আহিলে মানে তাৰ মেচিন এটা থাকে, মেচিনটো উঠাই দিয়ে, তেতিয়া এইটো জাহাজ যাব পাৰে মানে। মাজতে মানে সেই কাঠ আছে দেখিছে নাই, সেই বস্তুটো উঠি যায় মানে, তেতিয়া মানে জাহাজ চাহাজ আহিলে আৰামছে সুবিধা দিয়ে যাবগৈ পাৰে। এতিয়া দৌলটোৰ ওচৰতো পালোঁ আমি আহি পিনে, আৰু দৌলটো এতিয়া এইফালেদি গৈ পিনে আমি এতিয়া আই লাভ শিৱসাগৰ ফালে অলপ ঘূৰি দিওঁ, আৰু অলপ আই লাভ শিৱসাগৰ এতিয়া এপাং মাৰি পিনে আমি ওলাই পিনে আৰু ঘৰলৈ যাম। আৰু ৰাতিপুৱা মানে আৰু মানুহ বেছি অলপ মোবাইলটো চাই আছে আৰু কি কৰি আছে চবেই, আৰু ভাবিছে পগলা চগলা মানে ব্লগাৰ বুলিয়ে আহিব, আৰু ভাবিব চাগে ডাঙৰ ব্লগাৰ হয় বুলি। তেওঁলোকে গম নাপায় যে আজি প্ৰথম ব্লগ কৰিছোঁ মই। সেইটো চাওক আপোনালোকে। তো ফাইনেলি আমি আহি পাই গ'লোঁ আই লাভ শিৱসাগৰ। তো এয়া চাওক কি ধুনীয়া লাগিছে ন, দেখিছেনে বাৰু? ৰাতি বেছি ভাল লাগে আৰু লাইট চাইট লগাই দিয়ে। তো আপোনাক দেখাছোঁ বলক। চাইকেল থ'ব দিয়ে বা নিদিয়ে নাজানিম দেই। তো থৈছোঁ চাইকেলখন। কিবা বনাইছে নি? এইটো নতুনকৈ বনাইছে চাগে, মই এতিয়া প্ৰথম দেখিছোঁ আজি, বহুত দিন অহা নাই ন। তো মোৰ লগৰ এটা লগ পাইছোঁ, ৰ'ব। কি কৈছে? চক মোৰ লগৰ এটা পাই গ'লোঁ ৰাস্তাতে। ক'লৈ আহিছিলি? হা চাইকেল কৰি আহিছোঁ, আৰু হেল্থৰ কাৰণে ভাল হয় নাই? তো এয়া চক লাভ শিৱসাগৰ পাই গ'লোঁ। তো ভালেও বন্ধু এজন পাই গ'লোঁ লগত। এতিয়া তই অকলে ফুৰ নি? আপুনি ফুৰে অকলে ফুৰি আছোঁ নেকি? নাই হা ন? তোৰ বতাহটো কি ধুনীয়া পাইছে, পৰিৱেশটো কি ভাবিছে চাগে, মই ব্লগ কৰি আছোঁ কি ইউটিউবৰ নি ভাবিছে চাগে। তো দেখাইছোঁ ৰ'ব, আপোনালোকে দেখিছে বাৰু এইটো, আৰু কি দেখাম মানে, অলপ চাই লওক বাৰু ন, দেখিছে। তো দেখোন ধুনীয়া বতাহ এটা মাৰিছে, দেখিছে ন? পূৰা একদম ধুনীয়া একদম বতাহ মাৰিছে, গছ গছনিৰ পৰা একদম আৱৰি ধৰিছে একদম, চাব পাৰে একদম। ফাইনেলি আমি আই লাভ শিৱসাগৰ দেখিছে। তো পৰিৱেশটো চব ধুনীয়া দেখিছে, অলপ কেমেৰামেন আছে। তো বতাহ মাৰিছে ৰাতিপুৱা একদম ধুনীয়াকৈ, একদম কি ধুনীয়া পৰিৱেশ, একদম চিনেৰী
কি ধুনীয়া লাগিছে। ইয়াত আগতে ফুল থৈছিলে, এতিয়া ফুলবোৰ মানে নাইকিয়া হৈ গ'ল, কেলৈ নাইকিয়া হ'ল নাজানিম, খালি ফুলবোৰ দিলে অলপ ভাল লাগিব দেখিবলৈ। এতিয়া চকী দি থৈছে ইয়াত বহিবলৈ। আপোনালোকেতো জানে আহি থাকে চাগে, হ'লেও মই আপোনাক এবাৰ আনি কৈ দিছোঁ আৰু। তো এয়াতো ভিডিঅ'টো মানে আছিলে আৰু অকণমান ফুৰিম আৰু ঘৰে যাম আৰু। তো লগৰটো মই বন্ধু মই, তো ব'লক। তো ই মোৰ কলেজৰ লগৰ হয়। নামটো কি আছিলে? চাহিল। মানে কলেজৰ ল'ৰা আছে ন, মই পাহৰি যাম নামটো। আপোনালোকে ভাবিছে চাগে নিজৰ লগৰ ল'ৰাৰ নাম পাহৰি গ'ল। তো চব ৰাতিপুৱা মৰ্ণিঙত কৈছে চবেই। তো কেমেৰাটো অলপ ব্লাৰ হৈছে ন অলপ। আপোনালোকে জানে চাগে ইমান ডাঙৰ ইউটিউবাৰ নহয় মই, সেইকাৰণে কেমেৰা চেমেৰা বৰ এটা ভাল নাই মোবাইলৰ। গৈ আছে দেই। তো সেয়া চাব পাৰে, ইয়াত এক্সাৰচাইজো কৰি আছে। ইয়াত মানুহবিলাকে এক্সাৰচাইজ কৰিছে, ঘূৰিছে ফুৰিছে, চাব হেল্থটো ভাল থাকে আৰু। তো কেমেৰাটো অলপ ব্লাৰ হৈ গ'ল, মানে কুঁৱলী অলপ পৰিছে মানে কেমেৰাটোত, মানে অলপ কিবা এটা অলপ মানে বেয়া লাগিছে মানে। তো চবে গৈ আছে আমি। তো চাব পাৰে আমাৰ শিৱসাগৰ এইটো চাৰ্চ হয় এইটো। তো আপোনালোকে দেখাইছোঁ চাইকেলৰ পৰা নামি লওঁ। চাব পাৰে এইটো চাৰ্চটো হয় আপোনাৰ শিৱসাগৰ। তো কি ধুনীয়া লাগিছে চাব আৰু পৰিৱেশটো। ৰ'ব আপোনাক অকণ ভালকৈ দেখাইছোঁ। তো আপোনাৰ যদি ভিতৰত যদি সোমাই পিনে দেখাব লাগে তো আপোনাক মই দেখাব পাৰিম। তো ছানডে মই সদায় আহোঁ ইয়ালৈ, দেখিছে। তো আপোনালোকে ভিডিঅ' দেখিলে, এটা ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব। মোক গম পাইছে মোৰ ভিডিঅ'টো নতুনকৈ যে আহিছোঁ, মোক অলপ ইয়াত কি ভুল হ'ব পাৰে, মই ভালকৈ ব্লগিং কৰিব নাজানো, অলপমান সহায় কৰিব আৰু শ্বেয়াৰ দুটামানক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো এনেকৈ চাই থাকিব, মোৰ লগত তাৰমানে সহায় কৰি দিব আৰু মোক সদায় চাই থাকিব মানে। আৰু কি আছে আৰু এইটো কথা কৈ পিনে এতিয়া মোৰ ভিডিঅ' সামৰণি মাৰিছোঁ।